নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই সকলোকে মৰম আৰু আশীৰ্বাদ কৰাৰ দৰে মোকো মৰম আৰু আশীৰ্বাদ কৰি যাব। আজি মোৰ ইউটিউবৰ প্ৰথম ব্লগ অনুসৰি আজি মই যাব ওলাইছোঁ জোনবিল মেলা আৰু এতিয়া বাজিছে 12:05 হৈছে আৰু মই এতিয়া যাব ওলাইছোঁ জোনবিল মেলা। তাত কি কৰোঁ, কি নকৰোঁ, কি খাওঁ, কি নাখাওঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এতিয়া যাওঁ ব'লক। ইমান মানুহ হৈছে। Nagonu gangang sogra salobo nagonu gangang wan suaulo nagonu gangang sogra salobo nagonu gangang joskai pindhile tumak lage dunia paskai kasong pindhi hola muhonia joskai pindhile tumak lage dunia paskai kasong pindhi hola muhonia wan suaulo nagonu gangang sogra salobo nagonu gangang জোনবিল মেলাত গৈ যদি আপুনি গাহৰি পোৰা টেষ্ট নকৰে তেন্তে জোনবিল মেলাত যোৱা একো অৰ্থই নাই বুলি ভাবোঁ। কাৰ কাৰ লোভ লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। এবাৰ এইটো চকৰিত উঠি যি গতি হৈছিল তেতিয়াৰ পৰা আৰু শপত খালোঁ যে কাহানিও কেতিয়াও এই চকৰিটোত আৰু নুঠো। বহুত ভাল লাগে ন? জলকীয়াৰ আচাৰ ভাল পোৱা কোন কোন আছে জনাবচোন। ভাবিলোঁ অলপ লৈ লওঁ, মই যে খাই খুব ভাল পাওঁ। কি যে সোৱাদ আছিল নহয়। মেলাত গৈ পানী পুৰি খোৱাৰ মজাই বেলেগ।
এতিয়া কওকচোন পানী পুৰি ভাল পোৱা কোন কোন আছে? ইমান মানুহ দাদা বাপৰে মানুহক চাওক না দেই, কিমান মানুহৰ যে ভৰি গছৰ খালেও ঠিক নাই। আকৌ এইটোত तुक बिसारी जानो मैं पागली हम लस फसी दे हाथी को दे थम कोली जाती लागे जे तुकारो तुक बिसारी जानो मैं पागली हम ते हम गरम का मरो में जानो मारी से बेगा के जीवन मरम लागे तुके ना लागे आनोके लस फसी दे हाथी को दे थम कोली जाती लागे जे तुक ফুৰা চকা বহুত হ'ল, কিন্তু ফাৰ্ষ্ট পেট পূজাটো মেইন হ'লে নাই, গতিকে আমি গোটেইকেইটাই লগ হৈ পোলাওকে খাই ল'লোঁ। পুতলা চ'ট মেলাৰ মিঠাই মেইন হয়নে নহয়, গতিকে ঘৰলৈ বুলি অলপ মিঠাইকে লৈ ল'লোঁ। কি বস্তু? মই মানে জলকীয়া আচাৰ দেখিলে ৰ'বই নোৱাৰোঁ, গতিকে জলকীয়া আচাৰ বেছি থকা দেখি পেলাই আকৌ গৈছিলোঁ ওচৰলৈ। ঘূৰি অহাৰ সময়ত ট্ৰেফিক চাওকচোন, ইমান সময় যে আমি ফচি থাকিবলগীয়া হৈছে। উপায় নাপায় আমি কি কৰিলোঁ, বেলেগ এটা ৰাস্তাৰ ফালে যাত্ৰা কৰিলোঁ। আৰু আমি হাইৱে হৈ ঘৰ পালোহি। আৰু আজিৰ ব্লগটো মই এইখিনিতেই সামৰণি মাৰিলোঁ। যদি মোৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।